পানী টেঙা খাই কোনে কোনে ভাল পায় বাৰু আজি মোৰ এই ভিডিঅ'টো হৈছে যিসকলে পানী টেঙা খাই ভাল পায় সেইসকলৰ বাবে মই আজি দুই ধৰণে পানী টেঙা বনাই দেখাম মই পানী টেঙা নিজেও বনাব জনা নাছিলোঁ ময়ো নতুনকৈ শিকিছোঁ গতিকে ভাবিলোঁ কি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিসকলে নাজানে তেখেতসকলে ঘৰতে সহজতে বনাব পাৰিব এয়া অলপমান সৰিয়হ লোৱা হৈছিল সৰিয়হখিনি অকণমান গৰম কৰি মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে পিচি ল'লে আৰু তেতেলীৰ পানীবোৰ তাত দি ভালদৰে সানি লৈছে অলপমান লুপথুপিয়াকৈ সানিব লাগিব এয়া হৈছে আমাৰ লগৰ যাদৱৰ মা তেখেতে বনাই আছিল আৰু মই দেখি শিকি ল'লোঁ আৰু ভিডিঅ' কৰি ৰাখিলোঁ যাতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এয়া সৰিয়হ আৰু তেতেলীখিনি একেলগে সানি এতিয়া কলপাতত এনেকৈ ভাগ ভাগকৈ ৰাখি গৈছে আৰু এতিয়া কলপাতেৰে ভালদৰে মেৰিয়াই টোপোলা বনোৱা হ'ব আৰু টোপোলা বনাই পলিথিনত বান্ধি ৰাখিব প্ৰায় 6 ঘণ্টামানৰ ভিতৰত খাব পৰা হৈ যায় কিন্তু যিমানেই দেৰিলৈকে ৰখা হয় সিমানে খাবলৈ বেছি ভাল হয় এয়া অলপমান খলি হৈ লৈছিলোঁ আৰু এটা থেকেৰা এয়া মই নিজে বনাইছিলোঁ এটা থেকেৰাটো সৰু সৰুকৈ কাটি ল'লোঁ আৰু এখন কেৰাহীত অলপমান পানী দি একেবাৰে মিডিয়াম ফ্লেমত মই ঢাকনিৰে ঢাকি থেকেৰাখিনি ভালদৰে সিজাই ল'লোঁ আৰু এটা মিক্সাৰ গ্ৰাইণ্ডাৰত মই খলিহৈখিনি দি ভালদৰে খলিহৈখিনি পিচি ল'লোঁ এতিয়া থেকেৰা আৰু খলিহৈখিনি একেলগে সানি এটা মই লাডু বনাম আৰু লাডু বনাই লাডুটো মই এটা কাঁচৰ বয়ামত ভালদৰে ৰাখি থম আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিলে শ্বেয়াৰ কৰিব আজিলৈ আহিলোঁ বাই